যিসকল ব্যক্তিয়ে সায়েন্সৰ দুহাই দি দি ভগৱান নাই বুলি ক'ব খোজে সেইসকল ব্যক্তিলৈ মোৰ এটা প্ৰশ্ন ফিজিক্সো সায়েন্স হয় মেডিচিনো সায়েন্স হয় মেডিকেল সায়েন্সৰ জৰিয়তে কি আপুনি ফিজিক্সৰ প্ৰিন্সিপলছক প্ৰমাণ কৰিব পাৰিব নেকি প্ৰশ্নৰ উত্তৰটো দিয়ক হেল্ল' চাই থাকিলে নহ'ব কিন্তু কমেণ্ট কৰি জনাব যে ফিজিক্সৰ প্ৰিন্সিপলছক মেডিকেল সায়েন্সৰ জৰিয়তে আপুনি প্ৰমাণ কৰিব পাৰিব নেকি আমি যেতিয়া ধৰ্মৰ কথা কৈ থাকোঁ ভগৱানৰ কথা কৈ থাকোঁ কিছুমান শিক্ষিত প্ৰাণীয়ে আমাৰ ওচৰত মানে আহি কিনে ক'ব ধৰে কি বুলি কয় তোমালোকে কি বুলি কয় স্পেচিয়েল সায়েন্সক মেটেৰিয়েল সায়েন্সৰ জৰিয়তে প্ৰমাণ কৰা হাৰে ভাই তোমালোকে ফিজিক্সৰ প্ৰিন্সিপলছক মেডিকেল সায়েন্সৰ জৰিয়তে প্ৰমাণ কৰিব নোৱাৰা আৰু আমাক কি কোৱা কি বুলি কয় তোমালোকে স্পেচিয়েল সায়েন্সক কি বুলি কয় মেটেৰিয়েল সায়েন্সৰ জৰিয়তে প্ৰমাণ কৰা কেনেকৈ প্ৰমাণ কৰিম ভাই প্ৰিন্সিপলছ থাকে কিছুমান পেৰামিটাৰ্ছ থাকে কিছুমান হাই ছেকেণ্ডাৰী পাছ হ'ব পাৰোঁ গাইজ কিন্তু মহাপাৰ্গত মই মোৰ কাষত যদি কোনোবাই যদি উল্টা ফাল্টা কথা বকি থাকে মই তাক সোধাই নেৰোঁ কিবা এদিন নহয় কিবাহৰ মাধ্যমেদি হ'লেও মই তাক মানে কি উত্তৰটো দি দিওঁ আৰু সেইটো আচলতে বেয়া কথা মানুহ সদায় ষ্ট্ৰেইট হ'ব নালাগে অলপ একা বেকা হ'ব লাগে তেতিয়া উন্নতি থাকে আৰু অলপমান তেল মাৰিব জনা হ'ব লাগে তেল মাৰিব লাগে মানুহক মানে মানুহে যদি কৈ আছে নহয় যে জামৰ গছত আম লাগিছে কোনোবাই যদি কৈ আছে তেতিয়াহ'লে আপুনি হুকাত ধৰি দিব লাগে অঁ হয় কিন্তু মই সেনে নহয় মই পূৰা ষ্ট্ৰেইট এইটো নহয় তো নহয় বাদ দিয়ক এলা কথা এতিয়া মেইন পইণ্টলৈ আহিছোঁ যিদৰে আপোনাৰ ফিজিক্সৰ প্ৰিন্সিপলছৰ জৰিয়তে আপোনাৰ মেডিকেল সায়েন্সক প্ৰমাণ কৰিব নোৱাৰে কিন্তু মেডিকেল সায়েন্সো সায়েন্স হয় ফিজিক্সো সায়েন্স হয় ঠিক সেইদৰে আপোনাৰ স্পেচিয়েল সায়েন্সো সায়েন্স হয় কিন্তু স্পেচিয়েল সায়েন্সৰ কিছুমান পেৰামিটাৰ্ছ আছে কিছুমান প্ৰিন্সিপলছ আছে তো সেইখিনি প্ৰিন্সিপলছ আৰু পেৰামিটাৰখিনি আপোনালোকে এপ্লাই কৰিব লাগিব তেতিয়া গম পাব স্পেচিয়েল সায়েন্স সায়েন্স নে কি ভগৱান আছেনে নাই গম পাইছা নেক্সট টাইম যাতে মোৰ ওচৰত আহি কোনো স্পেচিয়েল সায়েন্সক ফিজিক্সৰ জৰিয়তে প্ৰমাণ কৰিব নকয় ইমান পাৰ্গত নহয় কিন্তু প্ৰমাণ কৰবাৰ কাৰণে নানান ধৰণৰ কিতাপ পঢ়ি কিনে ৰাতি কাটি দিম মই না কি ক'ব বৌ হা ভগৱান আছেনে নাই আছেনে নাই তোমাক কোনে বনাইছে ভগৱানে বনাইছে হা কৈ দেচোন ভগৱানে বনাবলৈ ভগৱানৰ ইচ্ছাত হয় না চব কৃষ্ণাই বাসুদেৱা প্ৰণত ক্লেশন আছায়া জোৰকৈ ক'ব লাগে ইয়ে জানে আমাৰ ভগৱান আছে বুলি আৰু বিজ্ঞানৰ মাষ্টৰে মোক কয় স্পেচিয়েল সায়েন্সক ফিজিক্সৰ জৰিয়তে প্ৰমাণ কৰিব পাৰে পাগলটো মূৰ্খটো আৰু এইফালে গাইছ আমাৰ মায়ে ভাত বনাই আছে মা কি কিহৰ আঞ্জা আজি দালি ভাত কাটা আলু ভাজা আলু ভাজা এইফালে দালি ভাত কাকৰাল আৰু আলু কুচা কিছুমানে কয় যে ভগৱান নাই বুলি তই কি কবি ভগৱান ভগৱান নোহোৱাকৈ পৃথিৱীতে তই কিহক লগি পঢ়িছা এইটোক লগে গাইছ এইটোক লগি পঢ়িছি তথাপিতো জানে ভগৱান থাকা বুলি বিজ্ঞানৰ মাষ্টৰ এটাই নাই যে ভগৱান থাকা বুলি কি কবি আছে না ভগৱান আছে তই কি 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 প্ৰমাণ পাইছা প্ৰমাণ পাইছোঁ কি প্ৰমাণ পাইছা কি প্ৰমাণ পাইছা আছে বুলি জানো আৰু ভালকৈ জানো কি কেনেহেন কিবা ঘটনা ঘটিছিল নেকি তই গম পাইছা ভগৱান থাকা বুলি কিবা পদত পল্লী ভগৱানৰ নাম ল'লি এতিয়া উদ্ধাৰ কৰে সেনেকৈ প্ৰমাণ পাইছোঁ যেনে কিবা এটা বিপদ মোৰ কিবা বিপদ হয় কি বিপদ হৈছিল তোৰে যিকোনো বিপদ নিজে নিজে বিয়া দিয়াৰ কাৰণে মোৰ চিন্তা আছে ক'ত পইচা পাম ক'ত বিয়া দিম ক'ত দৰা পাম তেতিয়াহ'লে ঈশ্বৰে মোক
আপুনি আহি দৰা নিজে বিয়া কৰি লৈ যায় তে ভগৱান নহকে তেনে মই যি কৈছোঁ তাকে ফলছি ভগৱান নহকে কেনেকৈ তেনে হ'ব সেই তাকে প্ৰমাণ কৰিছোঁ মই অঁ 5 পইচা এটা নহকা আপি দুটা দিলোঁ সেয়ে প্ৰমাণ আৰু আপি দুটা যোৱা দুটা ভাল না আপি দুটা ভালটো এখন তামোল নাখায় বিড়ি নাখায় চিগাৰেট নাখায় আদা নাখায় ভাল টকা পইচা নহ'ব পাৰে টকা পইচা নহ'ব পাৰে বেছি টকা পইচা নহ'ব পাৰে চলিব পৰাখিনি আছে বেছি চলিব পাৰে আৰু জঘন্যৰ পৰা খাই আছে সেয়ে বহুত এয়া হৈছে জীৱনৰ উপলব্ধি গাইছ ভগৱান নহকে একো নহয় না মা মোৰতো ভগৱান নহকে মই নাপাই যাব ইচ্ছা জীৱনত এনেও দিন গৈছে আমাৰ কি বুলি কয় দিপৰাৰ সাজ খাইছোঁ কিন্তু ৰাতিৰ সাজৰ কাৰণে চাউল নাই কিন্তু চাউল কেনেকৈ আহিছে গমেই নাপাওঁ না হে গৈছি না সেনে সময় ঈশ্বৰে নিদিলে ভগৱান নহকে এনেকৈ হেৰি হ'ব ভগৱান আছে মাক পাটমাল ল'ব লাগিব ভিডিঅ' নাই নাই মোক মোক নাই ক'বা সেই কওঁ পিছলৈ নাই শুনি মাৰ লগত তামচা কৰি আপোনাৰ চব্জি কাটি আছোঁ অলপ পিছত গাইজ ডিউটি যোৱা সময় হ'ব আমাৰ মাৰ ভাত আৰু দালি হৈয়ে গ'ল আৰু এয়া মই চব্জিখিনি কাটি আছোঁ মানে ভাজা আৰু ভাত কাকৰাল আৰু আলু এই ভাজাখিনি বনলি তাৰপিছত খাই লৈ ড্ৰেছ কৰি ডিউটিত যাব লাগিব তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে অনুপ্ৰাণিত হওঁ আৰু কমেণ্ট কৰিব প্লিজ আজিলৈ আহিছোঁ নমস্কাৰ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়